Hi friends, welcome to my YouTube channel. মই জনাই পুনৰ পাছ স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি ভ্যাকচিন ল'ব গৈ আছো আপোনাৰ ক্ষেত্ৰীলৈকে। সো বলকচোন আপোনালোককো দেখাও মই কেনে ধৰণৰ ভ্যাকচিন ল'ম আৰু ফাৰ্স্ট ড'জ হয়তো মোৰ ফাৰ্স্ট এক্সপেৰিয়েন্স হ'ব। সো বলক মোৰ পিছে আহি থাকক। লকডাউনৰ ভিতৰতে ভ্যাকচিন ল'ব যাব লগা হৈছে। সো বহুত দোকান বন্ধ আছে, চাওকচোন কিছুমান খোলা আছে কিছুমান বন্ধ আছে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু এনজয় কৰক। বৰ্তমান আহি পালো ইয়াতে মানুহ আছে নে নাই কিন্তু লেমিনেশ্যন প্ৰিণ্ট আউট কৰাই নহ'লে তথাপিও চাই লওঁ ভিতৰত গ'লে এতিয়া দিয়ে নিদিয়ে যাওঁ আৰু কিমান দূৰৰ পৰা আহিছোঁ লোৱা হ'ল। ঘৰৰ মাত্ৰ জাষ্ট মই আৰু মায়ে ল'লোঁ, বাকী কোনো লোৱা নাই। মাৰ দুটাই হ'ল, মোৰ এটা হ'ল কমপ্লিট।